হেল্ল' বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল কুশলতা নৰ। আজি মই বনাম বগৰী মিঠা আচাৰ। আৰু বগৰী মিঠা আচাৰ সকলোৱে হয়তো বনায় আৰু বনাব জানে, আৰু ময়ো বনাম। আৰু সেইখিনি কিছুমান কেঁচা হৈ আছে, আৰু মই ইয়াৰ পৰা অকল শুকান মানে যিখিনি ধুনীয়াকৈ শুকাইছে সেইখিনি অকল বাছি বাছি উলিয়াম, আৰু বাকীখিনিত জ্বলা আচাৰ বনাম, আৰু জ্বলা আচাৰ মানে জলকীয়া দিম, আৰু কিছুমান শুকানকৈ গুড়ি কৰি ল'ম। আৰু এইখিনি মই ধুনীয়াকৈ সজাই ল'লোঁ। বগৰীখিনি ধুই ল'লোঁ, আৰু এইফালে যি যি লাগে লৈ লৈছোঁ। গৰম মছলা চফ কেইটামান আৰু লৈ লৈছোঁ। বগৰী এইখিনি ধুই লৈছোঁ, আৰু কালজিৰা লৈছোঁ, গুড় এবাটি লৈ লৈছোঁ কাঁহৰ বাটিত, আৰু শুকান জলকীয়া 2টা, আৰু পাঁচফোৰণ অলপ সেনেকৈ। আৰু ইয়াতে গোটেইখিনি দিম, অলপ গৰম কৰি লওঁ, মানে সেইখিনি গৰম কৰি ভাজি অলপ ভাজা নিচিনা কৰিম। আৰু সেইখিনি গুড়া কৰি ল'ব লাগিব যে, সেইকাৰণে অলপ সেনেকৈ সেমেকি থাকে, সেইকাৰণে অলপ গৰম কৰি লওঁ, মানে ভাজি লওঁ। সেনেকৈ লৰাই থাকোঁ। জুইটো একেবাৰে ল' কৰি লৈছোঁ, হাই কৰি দিলে গুটিগাল জ্বলি থকা চান্স থাকে, সেইকাৰণে মই অলপ ল' কৰি মিডিয়ামতে লৈ মানে অলপ এনেকৈ লৰাই দিছোঁ। সেনেকৈ আৰু গোটেইখিনি। আৰু এইখিনি হৈছেগৈ, আৰু অলপ ৰঙচুৱা হৈছেগৈ, আৰু এইখিনি এতিয়া মই নমাই দিওঁ। এইখিনি এতিয়া মই নমাই দিলোঁ। এইখিনি মই গুড়া কৰি লওঁ, আৰু এইখিনি মই গুড়া কৰি লওঁ। বেছিকৈ গুড়া কৰা নাই, বেছি গুড়ি কৰিলে বেয়া লাগে, আচাৰতো গুড়ি নকৰে। আৰু ইয়াত তেল দি দিলোঁ বেছি, আৰু এইখিনি গুড়াখিনি জলকীয়াখিনিও অলপ ডাঙৰ ডাঙৰকৈ থৈ দিছোঁ। আৰু আচাৰত বেছি গুড়ি কৰিলে অলপ ভাল নালাগে। আৰু এইখিনি বগৰীখিনি অলপ ফুটিছে, বগৰীখিনি দেখিছেনে, ফুটি এডোখৰতে লাগি আছে। আৰু সেনেকৈ গোটেইখিনি ভাজিম, লৰাই থাকোঁ। গেছটো মই হাই কৰা নাই, হাই কৰিলে বেয়া, মানে যে ল' কৰি থৈছোঁ। আৰু তেলখিনি অলপ বেছিকৈ দি সেনেকৈ ভাজিছোঁ মই। সেনেকৈ লৰাই অলপ ভাজিম। ফুটিছে বগৰীখিনি অলপ অলপ। আৰু ইয়াতে দি দিছোঁ মই যিখিনি মছলা গুড়া কৰি লৈছিলোঁ, সেইখিনি মই ধুনীয়াকৈ দি মিলাই লৈছোঁ গোটেইখিনি। আৰু মিলাই লোৱাৰ পাছত এনেই অলপ এনেকৈ থাকি গোটেইখিনি সেনেকৈ মিলাই, আৰু এতিয়া গুড়খিনি দি দিছোঁ। গুড় মই যিমান লৈছিলোঁ সিমান গোটেইখিনি দি দিছোঁ, আৰু বাতিত অলপ লাগি দিছিলে সেইখিনিও মই লগাই দিছোঁ হাতে। আৰু সেইখিনিও মই একেদৰে মিলাই ল'ম, গোটেইখিনি সমানে মিলাই লওঁ। আৰু ধুনীয়াকৈ ৰং উঠি গৈছে, আৰু সেইখিনি অলপ শুকাব দিওঁ। সেইখিনি হৈছেগৈ, আৰু যিখিনি শুকান বগৰী আছিলে ভালকৈ ৰ'দত শুকাইছিলে, সেইখিনি অলপ শুকাইছে। আৰু কিছুমান দুটামান কেঁচামূৰীয়া দিছিলোঁ, ইমানো কেঁচা নহয়, মানে ভালকৈ নুশুকোৱা। আৰু এইখিনি হৈছেগৈ, আৰু আমাৰ মিঠা বগৰী আচাৰখিনি বহুত ধুনীয়া হৈছে। আৰু মিঠা বগৰী আচাৰ মই খাই ভাল পাওঁ। এইকেইদিন মই খাব নাপাওঁ, যিহেতুকে মোৰ গা বেয়া। আৰু এয়া আমাৰ মিঠা বগৰী আচাৰ ৰেডি হৈ গৈছে। এয়া ভালেই হৈছে, আৰু মাহঁতে খাই চাই কৈছে যে ভাল হৈছে বুলি। আৰু আপোনালোকৰ কেনে লাগিছে জনাবচোন। যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন, প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পুনৰ নতুন ভিডিঅ' লৈ আকৌ লগ পাম। আজিলৈ টাটা, বাই বাই।